মই আপোনালোক আটাইকে মোৰ ইউটিউব চেনেল এছামিজ ড্ৰিমলৈ স্বাগতম জনালোঁ। মই বিশেষ চিকিৎসা সংক্ৰান্তীয় কামত চেন্নাইত আছোঁ। চেন্নাইৰ এপ'লো হস্পিটেলত মই আত্মীয় এজনক চিকিৎসা কৰাই আছোঁ। আৰু চিকিৎসা কৰি থকাতেই মোবাইলত ফেচবুকৰ জৰিয়তে এটি খবৰ পালোঁ যে এজন অসমৰ প্ৰভাৱশালী ব্যক্তিৰ মূৰৰ বিকৃতি ঘটিছে। সেয়েহে মই অসমীয়া মানুহ এজনৰ যিহেতু প্ৰভাৱশালী ব্যক্তি এজনৰ মূৰৰ বিকৃতি ঘটিছে, সেয়েহে মই এটি দায়িত্ব সমাপন কৰিবৰ বাবে দিনটো মই মানসিক ৰোগৰ বিভাগ ক'ত আছে বিচাৰি ফুৰি হাইৰাণ হৈ পৰিছোঁ। বিচাৰি ফুৰিছোঁ। ইয়াত ভাষাৰ আদান প্ৰদান অকণমান অসুবিধা হয়। ইয়াত মই তামিল ব্যক্তি এজনক পালোঁ আৰু মই সুধিলোঁ যে ইয়াত মানসিক ৰোগৰ বহিৰ্বিভাগ ক'ত আছে। তেখেতৰ লগতো বহু সময় কথা পাতিলোঁ, কিন্তু তেখেতে মোৰ এই কথাখিনি বুজি নাপালেও অসমৰ প্ৰতি যে তেখেতৰ সম্যক জ্ঞান বা অসম কেনেকুৱা, অসমৰ মানুহবিলাক যে মানৱ দৰদী, অসমৰ যে স্বাভিমানী সত্তা এটা আছে অসমীয়া মানুহৰ, অসমীয়া মানুহে যে ডাঙৰক সন্মান কৰিব পাৰে, এটি এনেকুৱা ধৰণৰ ধাৰণা উপলব্ধি কৰিব পাৰিলোঁ আৰু মনটো ভাল লাগিল, গৌৰৱত ফুলি উঠিল। কিন্তু এইখিনি সময়তে অকণমান দুখ লাগিল যে মই চেন্নাইত আহি অসমীয়া এজন প্ৰভাৱশালী ব্যক্তিৰ বাবে মানসিক ৰোগৰ বিভাগটি বিচাৰি উলিয়াব নোৱাৰিলোঁ, যে তেতিয়াই মোৰ মনত আহিল যে মই বৰ অকৰ্মণ্য। তেনেধৰণৰ প্ৰভাৱশালী ব্যক্তিয়ে অসমত এতিয়া ৰজাৰ দৰে আচৰণ কৰিবলৈ লৈছে। এনেকুৱা উঠি ৰজা বহি ৰজা এজনৰ হৈ যে মই চেন্নাইত আহি মানসিক ৰোগৰ বহিৰ্বিভাগ এটা যে বিচাৰি উলিয়াব নোৱাৰিলোঁ, ইয়াতকৈ দুখৰ বিষয় কি হ'ব পাৰে। তেনেধৰণৰ ব্যক্তি, ইমান ডাঙৰ ব্যক্তি যিয়ে অসমৰ বিদগ্ধ পণ্ডিত ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ দৰে ব্যক্তিক চিনি নাপায়, তেনেধৰণৰ ব্যক্তিয়ে শ্বাহৰুখ খানক চিনি নাপায়, তেনেধৰণৰ ব্যক্তিয়ে চিণ্ডিকেটৰ দালাল নকৰাৰ বাবে ডক্টৰ হীৰেণ গোহাঁই ছাৰক চিনি নাপায়। হীৰেণ গোহাঁই কোন বুলি প্ৰশ্ন কৰে। হীৰেণ গোহাঁই কোন এয়া মই এজন বেংগলী মানুহক সুধিলোঁ কলিকতাৰ। তেখেতে ক'লে হীৰেণ গোহাঁই এজন বিদগ্ধ পণ্ডিত আছামেৰ। আদৰ্শগতভাৱে ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ লগত কাৰোবাৰ মিল নাথাকিব পাৰে, কিন্তু ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ যি বিদগ্ধ পণ্ডিতালী, যি তেখেতৰ জ্ঞান, অসমৰ প্ৰতি যি ধ্যান ধাৰণা, অসমীয়া সমাজ ব্যৱস্থাক যেনেধৰণে তেখেতে সলনি কৰা, তেখেতৰ পুৰা দমে তেখেতৰ সাহস আছে, বলিষ্ঠ কণ্ঠৰ অধিকাৰী, কোনোদিন দালালি নকৰা ব্যক্তি, কোনোদিন ৰাজনৈতিক দালালি নকৰা ব্যক্তি, এনেধৰণৰ ব্যক্তিক আমাৰ অসমৰ মোৰ মৰমৰ শ্ৰদ্ধাৰ এজন সন্মানীয় প্ৰভাৱশালী ৰজাৰ লেখীয়া, সেই ল'ৰা ৰজাৰ লেখীয়া এজন ব্যক্তিয়ে যেতিয়া চিনি নাপাওঁ বুলি ক'লে, তেতিয়া মোৰ মনটো বহুত বেয়া লাগিল। কাৰণ তেখেতে খুব ভাল পাওঁ, এজন ধুনীয়া মৰমৰ যুৱক, এজন মাত্ৰ 40 বছৰীয়া যুৱক এজনে অসমত ৰাজত্ব কৰি আছে। হয় মানুহ নহয় মানুহ, যি কয় পাণৰ পৰা মূলা পায়, মূলাৰ পৰা কিবা বেলেগ পায়, বেলেগৰ পৰা বেলেগ পায়, ইমান পায়, তেখেতেই চব জানে, তেখেতেই অসমৰ সংবাদ মাধ্যমক, তেখেতেই নিজৰ আধিপত্য বিস্তাৰ কৰিব খোজে, তেখেতেই ক'ব খোজে অসমৰ বিদগ্ধ পণ্ডিত কোন, আৰু তেখেতেই ক'ব পাৰে বিৰোধী শক্তিৰ একো নাই, তেখেতেই ক'ব পাৰে গগৈ কোন। আৰে অসমখনেই তেওঁ মানে অসম মানে তেওঁ। আৰু এনেকুৱা এজন নতুন প্ৰজন্মৰ পণ্ডিতৰ হকে মই তেওঁৰ হৈ যেতিয়া এপ'লো হস্পিটেলত তেওঁৰ বাবে, তেওঁৰ স্বাস্থ্যৰ মূৰৰ সদ্গতিৰ বাবে মই যেতিয়া এপ'লো হস্পিটেলত আহি গোটেই মানসিক ৰোগৰ বিভাগ বিচাৰি ফুৰি নাপালোঁ, তেতিয়া মোক নিজকে বৰ অকৰ্মণ্য যেন লাগিছে। তথাপিও মই এই ভিডিঅ'টোৰ জৰিয়তে মই বনোৱাৰ এটাই কাৰণ হ'ল যে কোনো সদাশয় ব্যক্তিয়ে যদি চেন্নাইত যদি মানসিক ৰোগৰ যদি বহিৰ্বিভাগ যদি দেখে, তেতিয়াহ'লে তৎকালীনভাৱে মোক যোগাযোগ কৰক। কমেণ্ট কৰিব আপোনালোকে যে মই তেখেতক একো কৰিব নোৱাৰিলে, তেখেত মোৰ প্ৰিয় ব্যক্তি হোৱা হিচাপে তেখেতৰ পৰা অহংকাৰ কাক কৈ শিকিব পৰা হৈছোঁ। তেখেতৰ মানে স্বাভিমান, অসমীয়া গৌৰৱী স্বাভিমান কাক কয়, অসমীয়া অহংকাৰী স্বাভিমান কাক কয়, অসমীয়া ডাঙৰ সৰু নমনা অহংকাৰী মানুহ হ'ব কেনেকৈ পাৰি, এইবিলাক শিকিবৰ মানসেৰে তেখেতে মই খুব ভাল পাওঁ। আৰু তেওঁৰ বাবে মই তেখেতৰ যিহেতু অকণমান পাহৰা স্বভাৱ হৈছে, তেখেতে মানুহ চিনিব নোৱাৰা অৱস্থা আছে। এনেকুৱা 40 বছৰীয়া এজন যুৱকে যেতিয়া মানুহক চিনিব নোৱাৰা হৈছে, তেতিয়া বৰ দুখ লাগে। সেয়েহে মই চেন্নাইত বিচাৰি ফুৰিছোঁ যে মানসিক ৰোগৰ বিভাগ ক'ত আছে, যে পাহৰা শক্তি 40 বছৰ বয়সতে এজন যুৱকে যেতিয়া পাহৰি পেলাব যে অসমৰ বিদগ্ধ পণ্ডিত এজন কোন, তেতিয়াহ'লে নিশ্চয় আমাৰ ভাবিবলগীয়া কথা। মই নহয়, সকলোৱে বিচাৰক যে কোনখন হস্পিটেল ভাল হ'ব। আৰু মই এয়াই অনুৰোধ কৰিলোঁ আৰু আপোনালোকৰ ওচৰত ক্ষমা মাগিছোঁ যে মই এজন অকৰ্মণ্য, চেন্নাইত থাকিও মই এনেধৰণৰ বিভাগ এটা বিচাৰি উলিয়াবলৈ নোৱাৰিলোঁ। আপোনালোকে যদি পাৰে মোৰ এই ভিডিঅ'ৰ কমেণ্টত আপোনালোকে মেছেজ দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।